নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সুখেন ষ্টাৰ মেকাৰলৈ। বৰ্তমান উপস্থিত আছোঁ ডিব্ৰু চৈখোৱা। এইখন দেখিছে ডিব্ৰু চৈখোৱা, আৰু লগতে কাষতে আছে এখন ডাঙৰ নদী। গতিকে বন্ধুসকল, আজি মোৰ হাটৰ অনুষ্ঠানৰ দ্বিতীয় খণ্ডটি লৈ আগবাঢ়িব বিচাৰিছোঁ। লগতে মই বৰ্তমান দেখাও বেছি ডিব্ৰু চৈখোৱা এইখন অঞ্চল দেখিলে ওচৰতে ডাঙৰ নদী এখনো আছে, এখন দেখিছে। আচলতে আমি ইয়ালৈ অহাৰ উদ্দেশ্যটো হৈছে নেকেৰা। সাধাৰণতে নেকেৰা বুলি ক'লে সকলোৱে চিনি নাপাব। নেকেৰা বুলি ক'লে এখন হাবি সকাম বুলিও কয় বহুতে। আচলতে হাবিৰ মাজত আমি আচলতে বহুত কিবা কিবি পানীত মাছ ধৰাকে ইত্যাদি কৰি বহুত কিবা কিবি কাম কৰি থাকোঁ। গতিকে তেখেতলোকক পূজা এটা দিয়া হয়। সেই পূজাটোকে সাধাৰণতে নেকেৰা বুলি কোৱা হয়। নেকেৰা বুলি ক'লে সাধাৰণতে আমি জল দেৱতা, থল দেৱতা, গাতিয়াল, হাবিয়াল এই চাৰিজন দেৱতাক আমি পূজা দিয়া হয়। গতিকে পূজা দিবলৈ আহিছিলোঁ। লগতে আমি হাট অনুষ্ঠানটো লগত লৈ আহিছিলোঁ। গতিকে আমি হাট অনুষ্ঠানটোলৈ আগবাঢ়িব বিচাৰিম। লগতে জনাই থওঁ, যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বাঢ়িবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 hour later. ডিব্ৰু চৈখোৱা নেকা খাবলৈ অহা সকল দেখিছে, ভকতসকল আহিছে, বঢ়িয়া ধুনীয়াকৈ প্ৰসাদ লৈছে। থৈ দিয়া অকণমান তাৰপৰা মটক নাই, ধৰি লওক এই 10 ভাগমান থৈ দিলে হৈ যাব। নেকেৰা বুলি সকলক পূজা দিয়া হয়। পূজা দিয়া কৰিব লাগিব ন। ৰাইজক য'তে ত'তে বহিছে, জেগা নাই বহিবলৈ। আচলতে তেনেকৈ বহিবলৈ হাবিৰ মাজত একো দিয়া খাটো নহয় বাৰু। অলপ যোন য'ত যেনেকৈ পাইছে তেনেকৈ বহি আছে আৰু নেকেৰা বুলি অহা হাবিৰ মাজত নেকেৰা। আপুনি কৈছে ককা, ধন্যবাদ, ভালে কথা কৈছে। কিবা ক'বা নি বিপ্লৱ? নাই নাই কোনো ভাল লাগিছে। নেকেৰা খাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আগত আহিছেনে? প্ৰথম আহিছে? আগত আহিছে, আগত গাব আহিছে। অঁ, প্ৰশান্ত ভালে লাগিছে। ভাল লাগিছে? আগত আহিছা? আগত আহিছোঁ, এইটো গাঁও ধুলো নদীত। অঁ, আৰু কিবা কিবি বিচাৰিলা নেকি? বিচাৰো ঔটেঙা, ঢেকীয়া? ঔটেঙা, ঢেকীয়া বহুত পালোঁ। আহি ভাল লাগিলে। হাট অনুষ্ঠানত প্ৰথম হাট মই ক'ব বিচাৰিছোঁ, জন্মৰ পিছত আহে যি, মৃত্যুৰ আগত যায় যি। বস্তুটো কি হয়? তুমি নোৱাৰিছা? সুধিব বিচাৰিছোঁ, কৃষ্ণকে সুধিব বিচাৰিছোঁ। কৃষ্ণকে কৈ দিয়াচোন, তুমি উত্তৰটো কৈ দিয়াচোন। ইয়াত শুদ্ধ উত্তৰ তেখেত হয়, এটা অকণমান হাত চকু দিব বিচাৰিছোঁ। লগতে আমি দ্বিতীয় হাততো কৰিব বিচাৰিছোঁ। তোমাৰ পৰা আৰম্ভ কৰিছোঁ কৃষ্ণকে। তুমি দ্বিতীয়টো হাততো হৈছে যে শদিয়ালৈ নাযাবা, সৎ ফুল নাখাবা, নাবান্ধিবা কেঁচা পাতত লোন, উপজিয়েই জন্ম বগা হৈ কোন? জানিছা? তুমি কোৱাচোন, দেখা লোৱা। হ'ব চাগে। অঁ, শুদ্ধ। ঠিক আছে দৰ্শকসকল, আজি দুটাই হাত সুধিলোঁ, দুটা হাতৰ ভিতৰতে দুটাই উত্তৰ দিলে। গতিকে এতিয়া আৰু এটা হাতৰ মই দৰ্শকলৈ বুলি এৰি দিছোঁ। দৰ্শকলৈ বুলি এৰি দিয়া হাততো হৈছে খন খন বহি থাকে মদন গোপাল,
ডিঙিত মণি মাথাত জাপি বস্তুটো কি এইটো দৰ্শকে জনাব পাৰিলে ভাল লাগিব। এই দৰ্শকে প্ৰায় উত্তৰ দিব নিশ্চয়। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু জনাব যে মোৰ ভিডিঅ'টো চাই কেনেকুৱা